Hello guys, welcome back to my YouTube channel Ariful Vlogs. আজি বিয়াৰ দিনা আহিলো বিয়াৰ আজি সেকেন্ড দিন খন্তে সময়ৰ পাছতে আৰম্ভ হ'ব হালধি ৰসম আৰু মেহেন্দি তো বলকচোন যাও ভিতৰলৈ তো গাইস ইয়াতে কইনা এতিয়া তামুল দিব ইয়াতে যিমানখিনি মানুহ মাতিছে সকলোকে মানে তামুল দিব তামুল দিয়াৰ এটা নিয়ম আছে কইনাই যিমানখিনি মানুহ ইয়াতে আছে এখন এখনকৈ তামুল দিব আৰু এখন সময় খুব দুখ লগা সময় তো গাইজ ইয়াতে তামুল দিয়াৰ শেষ হোৱাৰ পাছতে আৰম্ভ হ'ব মানে হালধি ৰসম আৰু তেল দিয়াৰ এটা নিয়মো আছে তো এতিয়া মামুঠা আৰু হালধি লৈ আহিছে কইনাৰ মুখত হাতত গাত মানে লগাব সকলো ৰেডি হৈ গৈছে আৰু আগতেও কৈছো মূৰতো তেল দিয়া হ'ব কিন্তু হালধি আৰু মামুঠা লগোৱাৰ পাছত তো গাইজ যেতিয়া মূৰত তেল দিবলৈ সকলোৱে লৈছে মূৰত তেল দিব তেল দিয়াৰ পাছতেই আকৌ গা ধুৱাবলৈ নিব গা ধুই আহি কাপোৰ কানি পিন্ধি আকৌ মেহেন্দি লগোৱা হ'ব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কি বনাই আছা চাহ বনাই আছো এই কইনা ওচৰলৈ মানুহ আহিছে যেন তামোল পাণ দিছে তেল দিছে তাৰ কাৰণে চাহ বনাই আছো বঢ়িয়া একাপ একাপ খুৱাই দিওঁ লাল চাহ মজা হ'ব খালে হয় 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 চাহ একাপ একাপ খুৱাই দিওঁ মজা মজা হ'ব আৰু পুৰা ভাতটো তৰকাৰী চব তুমিয়ে বনাইছা নেকি ন চব মই বনাইছো ভাত দালি বেঙেনা মাছ চব মই বনাইছো দালি ঠিক আছে চাহ বনাই আছো ঠিক আছে তো এতিয়া গা ধুৱাবলৈ নিবৰ কাৰণে ৰেডি হৈছে তো ৰেলগাড়ী চুৰু ঝক 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 ৰেলগাড়ী যায় তো কইনাক গা ধুৱাই হৈ গ'ল কইনাই গা ধুই লৈ পেলাই চাহ খাই আছে লাষ্ট বাৰৰ কাৰণে কাৰণ এতিয়া আৰম্ভ হ'ব মানে মেহেন্দি প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু মেহেন্দি প্ৰগ্ৰাম আৰম্ভ হৈ গ'লে আৰু মেহেন্দি লাগি গ'লে আৰু চাহ খাব নোৱাৰিব কাৰণ একদম ধুনীয়াকৈ বহি পেলাই তিল পিঠেৰে একদম পূৰা চাহ খাই লৈছে মেহেন্দি লগাই আছে পূৰা দুফালে দুজনী বহি লৈ মেহেন্দি লগাই আছে আৰু এইফালেও পূৰা ব্যস্ত হৈ আছে মেহেন্দি লগোৱাত
তো গাইজ আজি হালধি ৰসম আৰু মেহেন্দি প্ৰগ্ৰাম শেষ হৈছে গতিকে নেক্সট আৰু বিয়াৰ পাৰ্টি আছে কাইলৈ গতিকে বিয়াৰ পাৰ্টি কাইলৈ আৰম্ভ হ'ব আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু নেক্সট ভিডিঅ'টো বিয়াৰ পাৰ্টিটো কাইলৈ দিম কাইলৈ ভিডিঅ'টোলৈ অপেক্ষা কৰক